ভাল লাগে এইখিনি পৰিৱেশ বিচাৰি আহি আছো গৃহস্থ নাহে ঘৰ দেখিছে যে গৃহস্থ আৰু এইফালে ধতুৱা গছ এজোপা চাওক ধতুৱা ফুল ফুলি আছে আৰু মই ল'লোঁ এইপাহ ধতুৱা দুপাহ লওঁ আৰু এইপাহ ধতুৱা গছ গৃহস্থ নাহে একদম মনে আৰু এতিয়া গৈ আছোঁ বেলপাত এজোপা চাওক না বেলগছ সুন্দৰ বেলগছজোপা এতিয়া মই ইয়াৰ পৰা পাত ল'ম ফুল আনিছোঁ মানুহৰ ঘৰৰ পৰা গৃহস্থ হ'লে নাই চুৰ কৰি অনাৰ নিচিনাই হৈছে গতিকে ভিডিঅ' যোগেৰে যাতে তেওঁলোকো গম পাওক তেওঁলোকৰ ঘৰৰ পৰাই আনিছোঁ আৰু এইফালে এটা ঘৰ আছে ইয়াতো এয়া অলপ ফুল ছিঙিছিলোঁ এবাৰতো এয়া হ'ল ঘৰৰ ফুল আৰু ঘৰৰ ফুলো ছিঙিছোঁ দেই অকল চুৰ কৰাই নাই চুৰ কৰা বুলি একচুৱেলি চুৰ কৰিবলৈ যোৱা নাই মানে মানুহ নাইয়ে ঘৰত গতিকে ক'বলৈ পৰা নাই চুৰ কৰাই হ'ল কিন্তু বাটৰ মানুহে দেখা পাইছে বাৰু আৰু এতিয়া এয়া ঘৰৰ ফুলো অলপমান লৈ লওঁ নহ'লে আকৌ ৰাইজে হাৰিব নহয় ঘৰৰ ফুল লোৱাই নাই গতিকে এয়া ঘৰৰ ফুলো লৈছোঁ বাৰু একদম পূৰা ৰেডি হৈ গ'লোঁ এয়া চাওক আৰু এয়া শৰাই কাৰণে আমাৰ মানে যাৱতীয় যিখিনি প্ৰয়োজন আৰু গোটেইখিনি লৈ লৈছোঁ ইয়াতে মেচ লৈছোঁ ন মিঠাতেল লৈছোঁ ন বঞ্চি তেলটো ল'ব লাগিব ন অঁ চ' এতিয়া আমি এয়া গৈ আছোঁ আৰু ইয়াত দুইজনী চাওক পূৰা ৰেডি বাকী দেখাই থাকিম আৰু ন ভাৰী হৈ গৈছে আৰু এতিয়া এয়া গৈ আছোঁ বেটি এইজনী বেটি হেল্ল' ৱা কি হ'ল আৰু এইফালে গৈ আছে একেলগে গৈ আছোঁ বাকী দেখাই থাকিম ব'লক तुमको अच्छा लगा तुम्हें अच्छा लगा কি কৈছে গৈ আছোঁ নামঘৰলৈ নামঘৰ নহয় চৰি মন্দিৰ আজি শিৱৰাত্ৰি উপলক্ষে এখন শৰাই গৈ আছোঁ তিনিজনী দেখাই থাকিম চাই থাকিব চাওঁ নহ'লে মুখখন চাওঁ কান্দিছা কিয় কান্দা কিয় কান্দুইজনী চিচি কান্দুই গাভৰু ছোৱালীজনী পৰা কান্দিব লাগে নে পাই গ'লোঁ মানে লগৰ এজনী ঘৰ আৰু এইফালে চাওক শ্ৰীদেৱী বহি আছে একেবাৰে অঁ দেখিছে নাই শ্ৰীদেৱী এইয়া মই শ্ৰীদেৱী কোৱা কিবা এটা এয়া শ্ৰীদেৱী চোৱা একেবাৰে কান্দা কুটা এফালে আহিলে কিমান মেকআপ কিমান মেকআপ চাওকচোন পাই বাহিৰতহে বহ এতিয়া সোমাই থাকোঁ নে যাওঁৱে মই ইয়াৰ হাতটো বিষ উঠি গৈছিলোঁ মোনাটো যাওঁতে এতিয়া দাঙিব লাগিব সলনা টমটমক ফোন কৰি নাহিলে টমটমে গাড়ী ধৰে নাই এতিয়া খোজকাঢ়ি ধুনীয়া হৈছে বোলে তোক বোলে বিউটিফুল আৰু এইয়া আমি এতিয়া একদম পূৰা দলে বলে আৰু এইফালে এইগৰাকী আহি আছোঁ আৰু আমাৰ সেই কলংখন চাওকচোন সুন্দৰ আনিছোঁ চাই দিয়া মা অঁ ধূলি দেই ধূলি বেছি ধূলি দিয়া নাই বাৰু বেছি ধূলি দিয়া নাই এখনেও মানে ৰাস্তাটো কি হ'ব কেতিয়া ভাল হ'ব নাজানো আমাৰ ৰাস্তা এইটো চিটুৱেশ্যন কলঙৰ গৰা মানে এয়া যে
আছে যে একদম মানে দেখিছে নাই কেনেকুৱা ৰ'দ দিছে একদম ভয়ংকৰ ৰ'দ একদম মানে ইয়াত দেখিছে নাই একদম কণী পাৱনি লৈ পেলাই মানে নল'লে নোৱাৰি আৰু মোৰ মূৰটো একদম তাপ উঠি গৈছে একদম কৈ আছোঁ অ' মঞ্জি কিয় মোৰ বিষাইছে নেকি নাই বিষাই ৰ'দডাল দিছে যে হয় নেকি লগতে নিবিষাই নহয় পিছতহে বিষাব পিছত বিষাই ঘৰ পালেগে বিষাই তাকে ভাল খবৰটো কৈ দিয়া নেকি খাই যাওক ধুনীয়া খবৰ এটা আছে তাই মানে আজি মানে ব্লগছটো মেইন সেইটো এটাও কাৰণ হয় মানে ভাল খবৰ এটা তাৰ কাৰণে আছে সকলোৱে আশীৰ্বাদ কৰিব যাতে মানে সেই দিনকেইটা আৰু মানে ভালদৰে যাওক আৰু ভালকৈ সেই দিনটো পাৰ হওক মানে কি ক'ম আৰু একদম পূৰা আপোনালোকে আশীৰ্বাদ কৰিব ভাল খবৰটো কৈ দিয়া আৰু এনেকৈ কয় মানে সকলোৱে গম পায়ে নহয় জানো আগতে কৈ থাকাই গৈছে গতিকে ভাল খবৰটো মানে আছে আৰু তাইৰ ভাল খবৰ দেই বৰ্তমান তাইৰ ভাল খবৰ আৰু সকলোৱে গম পাইছে আৰু ভাল খবৰ বুলি ক'লে গুড নিউজ বুলি ক'লে সকলোৱে গম পাই যায় আজিকালি গতিকে আৰু বেলেগ বুজাব লগা নাথাকে আৰু মন্দিৰতে এয়া মন্দিৰ চ' মন্দিৰতে মানে মই ভাবিছোঁ কথাখিনি আপোনালোকৰ লগত জনাওঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব দেই ন হয় নাই ভাল খবৰ আজিৰ দিনটো দুটা খবৰ আছে গতিকে এটা খবৰ অলৰেডি জনালোৱে সেইটো মানে বিগ একদম পূৰা মানে বিগ আৰু মানে গুড নিউজ আৰু এতিয়া এইটো ছেকেণ্ডটো আছে ছেকেণ্ডটো জনাটো নজনাটো নাই আৰু হয় নাই কওকচোন আজি অৱস্থা আজি মানে এবছৰ বিয়া হয় কমপ্লিট হৈ গ'লে ভাল কেনেকুৱা দেখি আছে তাকে কৈ আছে সেইটো কাৰণে আজি মানে এনিভাৰ্চাৰী হাতৰ এনিভাৰ্চাৰী আৰু গতিকে মানে দুইটাই একদম পূৰা বিগ কংগ্ৰেচুলেশ্যন দিম নে কি দিম মানে আৰু কি দিছোঁ আৰু বিগ কংগ্ৰেচুলেশ্যন দুইটাৰ ফালৰ পৰা তাকে আৰু এতিয়া গৈ আছোঁ ঘৰলৈ আলুগুটি ভাজি খাম আলুগুটি ভাজি খুৱাব আলুগুটি ভাজি খুৱাব আজি বোলে মানে ভাল দিনটোতে পৰিলে ন আজি হ'ল শিৱৰাত্ৰি গতিকে তাৰ মানে আলুগুটি ভাজিব আৰু কি খুৱাব মাহ ভাত আলু কিন্তু আজি পাৰ্টি গপচ হ'ব লাগে আজি শিৱৰাত্ৰিতে পৰিছে ন আজি শিৱৰাত্ৰি বাচিব বাচিব লাগে কিন্তু নহয় এদিন খুৱাব লাগিব হয় নাই আলু ভাজিকে তাই মানে থৈ দিম বুলি ভাবিছে আৰু আলু ভাজি আৰু মাহ ভাত আৰু একদম পিকলিহঁতে পূৰা ভাল লাগে এইখিনি পৰিৱেশ সকলোৱে অপচয় কৰিছোঁ যাম ন একদম পূৰা গেট বনাই দিছে আৰু গৈ আছোঁ ভাল